हेलो एवरीवन मोर अन्यटा भिडिओले आपनालोक सकलोके पुनरबार स्वागतम जनाइछु आरु আজি এটা বিশেষ দিন আমাৰ বাবে যেহেতু আপোনালোকে গম পাইছে জুবিনদাৰ খৰণত আমি এটা ধুনিয়া অনুষ্ঠান কৰিবলৈ আগবাঢ়িছিলো আজি আহি এই বিশেষ দিনটো পালেহি আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাও কিহৰ অনুষ্ঠান কি কথা সম্পূৰ্ণ আপোনালোকে গম পাব আশা কৰো ভিডিওটো শেষলৈকে চাব আজি যোৰহাট জিলাৰ গড়মুৰবাসী তথা জুবিন প্ৰেমী যুৱকবৃন্দৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে জুবিনদাক জীয়াই ৰখাৰ প্ৰয়াসেৰে সাংস্কৃতিক অনুষ্ঠান এভাগ আয়োজন কৰিছে ইতিমধ্যে বিহুৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু চিত্ৰাংকন প্ৰতিযোগিতাসমূহ ধুনিয়াকৈ হৈ বৰ্তমান জুবিনদাৰ গীতৰ আধাৰত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা হৈ আছে এই অনুষ্ঠানটোৰ বিশেষত্ব হ'ল প্ৰতিযোগীসমূহক কোনো মাছুলৰ ব্যৱস্থা নাই সম্পূৰ্ণ মুকলিকৈ সকলো প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিবলৈ সুবিধা কৰি দিছে এই অনুষ্ঠানটোত কোনো কমিটি নাই মাথো জুবিনদাক জীয়াই ৰাখিবলৈ মাথো এটা হোৱাটছআপ গ্ৰুপতে সকলো ওলাই আহিছে আৰু 3 পৰা 4 বছৰৰ আদি কৰি কণমানিসকলে ইমান ধুনিয়াকৈ নৃত্য প্ৰদৰ্শন কৰিছে আজি এই অনুষ্ঠানটোত সকলোৱে জুবিনদাক শুৱৰি চকুলো টুকিছে যিহেতু এই অনুষ্ঠানটোৰ বিষয়ে এইকেইদিন সকলোৱে শুনিয়ে আছিল তাকে খবৰ পাই বা নিমন্ত্ৰণ ৰক্ষা কৰি বহুতো গণ্যমান্য ব্যক্তি আহি উপস্থিত হৈছেহি মানে আজিৰ দিনটো যোৰহাটবাসীৰ বাবে জুবিনদাৰ দিন আৰু মই অকণমান ব্যস্ত থকাৰ বাবে সকলোবোৰ সময় ধৰি ৰাখিবলৈ নহলে যিমান পাৰো চেষ্টা কৰি আৰু এয়া দুপৰীয়া আহাৰ প্ৰতিযোগীসকলৰ বাবে যোগাৰ কৰিছে অনুষ্ঠানটোৰ লগত জড়িত থকা সকলোৰে নাম মই নাজানো যদিও সত্যদা মানসদাৰ যোগেদিয়ে সকলোকে ধন্যবাদ আৰু শুভকামনা জ্ঞাপন কৰিলো আপোনালোকৰ অশেষ কষ্টৰ ফলত এই অনুষ্ঠানটো সম্ভৱ হৈ উঠিছে আৰু এয়া জুবিনদাৰ সতীৰ্থসকলে সাংস্কৃতিক সন্ধ্যাৰ মঞ্চ মুকলি কৰিলে যিহেতু আজিৰ দিনটোত বহু দূৰ-দূৰণিৰ স্থানীয় আমন্ত্ৰিত শিল্পীসকল আহিছিল আৰু তেওঁলোকৰ অনুষ্ঠান প্ৰদৰ্শন কৰিছিল আৰু প্ৰদৰ্শনৰ মাজতে সঁচাকৈ জুবিনদাক এপলকৰ বাবে হ'লেও আমাৰ মাজত থকা মোৰ অনুভৱ হ'ল আপুনি ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চালে নিশ্চয় অনুমান কৰিব পাৰিব আজিৰ অনুষ্ঠানটো আৰম্ভ হোৱাৰ পৰা শেষলৈকে মাথো জুবিনদাৰ গীত ডিসপ্লেত দাদাৰ ভিডিও দাদাৰ অভিনয় মুঠতে সকলোতে আজি জুবিনদা এয়া সম্ভৱ হৈ উঠিছে তেওঁৰ অনুৰাগীসকলৰ বাবে এনেদৰে যদি সকলো ঠাইতে জুবিন প্ৰেমী ৰাইজ ওলাই আহে তেন্তে জুবিনদাৰ ন্যায় পাবলৈ মই ভাবো বেছি সময় নালাগিব সেয়েহে মোৰ ভিডিওটোৰ জৰিয়তে এটাই অনুৰোধ জুবিনদাই বিচৰা ধৰণে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ওলাই আহক আজিৰ এই অনুষ্ঠানটোৰ দৰে সকলোৱে মিলি আমি জুবিনদাক জীয়াই ৰাখো আৰু এই মানপত্ৰখন দেখি অনুমান কৰিব পাৰিলে এই অনুষ্ঠানটোত কোনো সভাপতি সম্পাদক আদি পদ নাই আৰু অনুষ্ঠান চলি থকাৰ মাজতে সুখবৰ এটা পালো আমাৰ মাজত উপস্থিত হৈছেহি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং ডাঙৰীয়া যোৰহাটৰ অন্য এটা স্থানত তেওঁৰ অনুষ্ঠান আছিলে আৰু জুবিনদাৰ এই বিশেষ অনুষ্ঠানটোৰ কথা তেওঁ গম পাই এই স্থানত এপাক সোমাই জুবিন প্ৰেমী ৰাইজক এটি বিহুগীত উপহাৰ হিচাপে দি গ'ল আৰু ইয়াৰ পাছতে আমন্ত্ৰিত আৰু স্থানীয় শিল্পীৰ দ্বাৰা জুবিন গাৰ্গৰ সোঁৱৰণত গীতৰ সংগীতানুষ্ঠান আৰম্ভ হ'ল মুঠতে আজিৰ দিনটোত জুবিনদাই বিচৰাৰ দৰে কোনো স্বাৰ্থ নথকাকৈ এটা অনুষ্ঠান তেওঁক উপহাৰ দিলে গড়মুৰবাসীয়ে শেষত পুনৰবাৰ অনুষ্ঠানটোৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিলো আৰু শুভকামনা জনালো এনেদৰে আমি সকলোৱে মিলি প্ৰাণৰ শিল্পীজনক জীয়াই ৰাখিব লাগিব আৰু প্ৰতিখন জিলাতে এনেদৰে ওলাই আহক সকলো দিনটোৰ প্ৰতিটো ক্ষণ ধৰি ৰাখিব নোৱাৰিলো যদিও যিমান পাৰো